जायफोर लाइमोनफोरा टेट क्वालिफाइ 17 जानुवारियाव फिजिकेल भेरिफिकेसन होनो गोनां दंमोन बेखौ मानोना बातिल खालामनाय जाबाय बेखौ उथायना लानाय जाबाय बियो जिथुनाखि फिजिकेल भेरिफिकेसन बियो 21, 22, 23, 24 जानुवारियावसो जानो थांगासिनो दं बिनिखायनो जोंनि लाइमोनफोरनि थाखाय जोबोद गोजोनथावना जायफोर माने खुरु हजाय स्टेडियामाव जायफोर बागुरुम्बा मोसानो थाखाय सोरबा खाम दामनो थाखाय सोरबा सिफुं सुनो थाखाय सोरबा फोरोंनो थाखाय बिथांमोना प्रिपारेसनजों लोगोसे इंगेज जाना दंमोन बिथांमोना बे समाव सिन्था खालामनो गैला एकदम गोसो बायदि माने मोजाङै प्रिपारेसन माने प्रेक्टिस खालामनो हासिगोन बे समाव मानोना आंनिफ्राय बयनिसिमबो गुरै खावलायनाय मानोना नैबे भिडिअखौ जेसेबां हायो नोंथांमोना शेयार खालामगोन स्प्रेड खालामगोन जाहाथे जायफोर फंबाय बिनानावमोना दिनै जिनाखि हुरुखुजाय स्टेडियामाव दङ बिथांमोना जाहाथे मोनथिनो हायो बेफोर भिडिअखौ नायनानै मोनथिनो हायो थाबैनो मोनथिनो हायो नङाब्ला बिसोरनि गोसोआव मोनसे गिनाय मोनसे साननाय मा जागोन ना प्रेक्टिस खालामगोन ना मोसानायखौ गारना थांगोन ना फिजिकेल भेरिफिकेसन खालामनो थांगोन बेबायदि मोनसे गोसोआव गोनो गोथो जानायफोरा जाहाथे गैया जायो थ' मिथिनानै थ' बिनिखायनो नोंथांमोना भिडिअखौ जेसे हायो शेयार खालामनानै होगोन गोजोन्थों ইহঁতৰ বহু বছৰৰ যিটো সাধনা এজনী ভাল মানে ছাত্ৰী হিচাপে নিজৰ ভৱিষ্যত গঢ়ি তুলিবৰ কাৰণে চাকৰিৰ জীৱনত এওঁলোকেও যাতে কাম কৰাৰ সুবিধা পায় ইয়াৰ কাৰণে মানে আমাৰ যিসকল টেট কোৱালিফাইড ছোৱালীবিলাকে গাভৰুবিলাকে মহিলাবিলাকে আমাৰ এই নৃত্য পৰিৱেশনত অংশগ্ৰহণ কৰিব ইহঁতৰ সুবিধাৰ্থে আমি অহা 17 তাৰিখে হ'ব লগা যেটো আমাৰ ফিজিকেল ভেৰিফিকেশনৰ আমাৰ শিক্ষা বিভাগৰ পৰা যেটো লোৱাৰ এটা আমি দিন ধাৰ্য কৰিছিলো সেই দিনৰ আমাৰ ফিজিকেল ভেৰিফিকেশনৰ কাৰ্যসূচীটো আজি আমি বাতিল কৰি পেলাই পিছুৱাই ললো আৰু আমাৰ অহা এই কাৰ্যসূচীটো এই জানুৱাৰী মাহৰে 21 তাৰিখৰ পৰা আৰম্ভ কৰি 21, 22, 24 আৰু 25 চাৰিদিনীয়া দিন মানে কি কয় কাৰ্যসূচীৰে আমাৰ ফিজিকেল ভেৰিফিকেশনৰ কাৰণে আমি দিন ধাৰ্য কৰিছো অহা 23 তাৰিখে যেহেতু নেতাজী সুভাষ চন্দ্ৰ বসুৰ যেহেতু জন্ম দিৱস উদযাপন কৰা হ'ব গতিকে আমি 23 তাৰিখে বন্ধ ৰাখিছো 21, 22, 24 আৰু 25 তাৰিখে পুনৰ আমি মানে ইয়াৰ কাৰণে দিন ধাৰ্য কৰিছো তাৰিখটো আৰু আমি ৰিশিডিউল কৰিছো গতিকে যিসকল আমাৰ ভনীসকল আমাৰ যিসকল বড় ছোৱালী গাভৰুবিলাকে কেণ্ডিডেট হিচাপে উত্তীৰ্ণ হৈছিলে টেট কোৱালিফাইড হৈছিলে অথচ আজি বাগৰুম্বা নৃত্য পৰিৱেশন কৰিবৰ কাৰণে গুৱাহাটীত ইহঁতে অনুশীলনত আছে বা নৃত্য পৰিৱেশনৰ কাৰণে ওলাই গৈছে ইহঁতৰ মনত এতিয়া একো আশংকা থাকিব নালাগে মনত একো মানে প্ৰেছাৰ লৈ পেলাই ইহঁতে মনত একো ভয় বা উৎকণ্ঠা লৈ পেলাই ইহঁতে নৃত্য পৰিৱেশন কৰিব নালাগে মুক্তভাৱে নিৰ্ভয়ভাৱে আশংকাবিহীনভাৱে অহা আমাৰ 17 তাৰিখে এওঁলোকে কৰিব লগা নৃত্য এটো যাতে সুন্দৰকৈ পৰিৱেশন কৰি পেলাই ওয়ার্ল্ড রেকর্ড যাতে সৃষ্টি কৰে আৰু এওঁলোকৰ অংশগ্ৰহণৰ দ্বাৰা দি আমাৰ বিশ্ব দৰবাৰত বড়সকলৰ যেটো সংস্কৃতি আমাৰ যেটো নৃত্য যাতে প্ৰতিষ্ঠা হয় প্ৰচাৰ হয় বহুল ভিত্তিত মানে পৃথিৱীৰ মানুহবিলাকে বিশ্বৰ মানুহবিলাকে জানিবৰ কাৰণে অধ্যয়ন কৰিবৰ কাৰণে যাতে সুবিধা পায় হেতুকে এটা মঞ্চ হিচাপে ইহঁতে গ্ৰহণ কৰক হেতুকে মই কামনা কৰিছো গতিকে এওঁলোকৰ সুবিধাৰ্থে আমাৰ বিটিসি গভৰ্ণমেণ্টৰ ফালৰ পৰা মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মই আমাৰ ডাইৰেক্টৰ এডুকেশ্যন আমাৰ মানে কি কয় সেক্ৰেটাৰী এডুকেশ্যন আমি যৌথভাৱে আলোচনা কৰি পেলাই আজি অহা 17 তাৰিখে ফিজিকেল ভেৰিফিকেশনৰ কাৰণে টেট পাছ কৰা কেণ্ডিডেট বিলাকে যত নেকি উপস্থিত থাকিব লাগিছিল আমাৰ চাকৰি নিজৰ মানে যেটো পাব লগা যেটো এটা পৰীক্ষা এই পৰীক্ষাটো আমি পিছুৱাই দিছো আৰু মানে কি কয় 21 তাৰিখৰ পৰা 22, 24, 25 তাৰিখে নতুনকৈ আমি ইয়াৰ কাৰণে দিন তাৰিখ ঠিক কৰিছো সেইদিনাখন যাতে আমাৰ যিবিলাকে নৃত্য পৰিৱেশনৰ অংশগ্ৰহণ কৰিবলৈ যোৱা গাভৰু ছোৱালী ইহঁতে যাতে আহি পেলাই অংশগ্ৰহণ কৰে
নিজৰ নিজৰ কেৰিয়াৰ বনাবৰ কাৰণে আকৌ অংশগ্ৰহণ কৰে। ইয়াৰ কাৰণে আমি BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা সুবিধা দিছোঁ, আহ্বান কৰিছোঁ যে এই আমাৰ সংবাদ গোটেই BTC অঞ্চলত যাতে প্ৰচাৰ হৈ যায় আৰু আমাৰ মনত যিটো উৎকণ্ঠা, আমাৰ মনত যিটো এটা সন্দেহ আশংকা আছিলে, এটা প্ৰেছাৰ আছিলে, আজিৰ পৰা এইটো মানে একে কমপ্লিটলি আমি এৰাই চলি আমাৰ যিটো মূল উদ্দেশ্য বাগৰুম্বাখন সফল কৰা, সেই সফলতাৰ কামত যাতে চবে মানে অংশগ্ৰহণ কৰে, সেইখিনিকে মই আহ্বান জনাইছোঁ। লগতে মই এটা কথা ইয়াত ক'ব খোজোঁ যে আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰথম সেইটোৱেই চাকৰি দিয়াৰ এটা প্ৰক্ৰিয়া হ'ব। গতিকে যিবিলাকে কোৱালিফাইড, যিবিলাকে মেৰিটৰিয়াছ আমাৰ ল'ৰা ছোৱালী, ইহঁতে চাকৰি পাব। আমাৰ ট্ৰেন্সপাৰেঞ্চি, আমি খুব মানে অপেনলি, খুব আমি ক্লিনভাৱে আমাৰ এই বাছনি প্ৰক্ৰিয়াবিলাক আমি কৰি আছোঁ। স্ক্ৰিনিঙৰ কাম আমি কৰিছোঁ, ভেৰিফিকেশ্যনৰ আমি কাম কৰিছোঁ। আমি সদায় কৈ আহিছোঁ যে ইয়াত স্বচ্ছতাৰে নিয়োগ ইয়াৰ ব্যৱস্থা কৰা হ'ব, চাকৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব। কোনো কেণ্ডিডেটে বা কোনো কেণ্ডিডেটৰ অভিভাৱক, তেওঁলোকৰ পেৰেণ্টছবিলাকে কোনো লিডাৰৰ ওচৰত যাব লগা নহয়, কোনো অফিচাৰৰ ওচৰত যাব লগা নহয়। নিজৰ ল'ৰা ছোৱালীবিলাকৰ চাকৰি পাবৰ কাৰণে, নিজৰ চাকৰি হোৱাৰ কাৰণে কোনো কেণ্ডিডেটে কোনো লিডাৰৰ ওচৰত যাব নালাগে, কোনো অফিচাৰৰ ওচৰত যাব নালাগে। ইয়াত কোনো আমাৰ মানে দেৱানী নচলিব, ইয়াত মানে আমাৰ টকা পইচা নচলিব। অনলি মেৰিটৰ ভিত্তিতে আমি ডিচেণ্ডিং অৰ্ডাৰটো মেইনটেইন কৰি, নাম্বাৰৰ যিটো পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজৰ ডিচেণ্ডিং অৰ্ডাৰটো মেইনটেইন কৰি আমি চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। গতিকে মই কেণ্ডিডেটসকলক, অভিভাৱকসকলক আহ্বান কৰিছোঁ, আপোনাসকলে স্বচ্ছতাৰে নিকাভাৱে আমাৰ এই চাকৰি দিয়াৰ প্ৰক্ৰিয়াত চবেই অংশগ্ৰহণ কৰক, সহযোগ কৰক। কোনো টকা পইচা আৰু দেৱানীৰ ওচৰত গৈ পেলাই আপোনালোকে নিজৰ ক্ষতি কৰি ল'ব নালাগে, কাৰোবাৰ আমাৰ প্ৰলোভনত সোমাই যাব নালাগে, কাৰোবাৰ এই লোভ লালচা দিয়াত আপোনালোকে সোমাই যাব নালাগে। যিবিলাকে মেৰিটৰ, যিবিলাকে কোৱালিফাইড কেণ্ডিডেট, ইহঁতে বিনা পইচাত চাকৰি পাব, ইয়াৰ ব্যৱস্থাখিনি আমি কৰা হৈছে। গতিকে সেইখিনি ৰাইজলৈ মই আজি জনাবৰ কাৰণে এইখিনি আপোনালোকৰ মঞ্চটো মই ব্যৱহাৰ কৰিছোঁ। মই আশা ৰাখিছোঁ যে BTC বাকী ৰাইজে এইখিনি কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পেলাই ফ'ল' কৰিব। ভেঞ্চাৰ স্কুলৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে আমাৰ অসম চৰকাৰ আৰু BTC চৰকাৰৰ মাজত যিহেতু ইতিমধ্যে আলোচনা বিলোচনা কৰি পেলাই এটা বুজাপৰা বা এটা সিদ্ধান্তত আমি উপনীত মানে হ'ব পাৰিছোঁ। এইটো হ'ল যে যেহেতু আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট 6 শিডিউল BTC গভৰ্ণমেণ্টৰ হাতত অৰ্পণ কৰা এটা ডিপাৰ্টমেণ্ট, সেইটো চুক্তিৰ আধাৰতে হোৱা এটা আমাৰ গতাই দিয়া বা আমি গ্ৰহণ কৰা এটা আমাৰ ডিপাৰ্টমেণ্ট, এইটো এটা ট্ৰেন্সফাৰ ছাবজেক্ট। গতিকে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এতিয়া আমি এটা বিল বনাই আছোঁ আৰু বিল বনোৱা প্ৰায় 90% শেষ হৈ গ'ল আৰু কিছুমান এটা কৰিব লগা আছে। আমি বিভিন্ন আমাৰ ভেঞ্চাৰ স্কুলৰ যিবিলাক LP, ME, হাইস্কুল, কলেজবিলাকৰ টিচাৰবিলাকৰ যিবিলাক এছ'চিয়েশ্যন আছে, ভেঞ্চাৰ স্কুল, ভেঞ্চাৰ কলেজ টিচাৰবিলাকৰ এছ'চিয়েশ্যন আছে, বিভিন্ন গ্ৰুপ আছে, এওঁলোকৰ লগত কথা পাতি আছোঁ। আমি বিভিন্ন ষ্টেক হোল্ডাৰবিলাকৰ লগত কথা পাতি আছোঁ। এওঁলোকৰ পৰামৰ্শ, এওঁলোকৰ ওপৰতে এওঁলোকৰ সমস্যাবিলাকৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পেলাই আমি বিলটো বনাই আছোঁ আৰু অচিৰে আমাৰ বিলটো আমি ফাইনেল ৰূপ দিয়াৰ পিছত আমি অসম চৰকাৰৰ হাতত গতাই দি আমি আমাৰ ভেঞ্চাৰ স্কুলবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কামটো কমপ্লিট কৰিম। এতিয়া এই প্ৰক্ৰিয়া এতিয়াও চলি আছে, প্ৰায় 90% কমপ্লিট হ'ল। আমাৰ এইখিনি কমপ্লিট হোৱাৰ পাছত আমাৰ EC মিটিঙত আমি প্ৰস্তাৱ কৰিম, BTCৰ EC মিটিঙত পাছ কৰি আমি অসম চৰকাৰৰ তাতে পঠিয়াবৰ কাৰণে ব্যৱস্থা মানে হাতত ৰখা হৈছে। সেইখিনি কাউন্সিলঙত কিমানজন আহিব আৰু কিমানটা পোষ্টত এইবাৰ চাকৰি দিব? এডুকেশ্যন ডিপাৰ্টমেণ্টত আমি প্ৰথম LP আৰু UP এই দুটা আমাৰ কেটেগৰী স্কুলত টোটেল 984 পোষ্ট খালী আছে
আৰু 984 পোষ্ট কালি টকা ইয়াতে ফিল আপ কৰিবৰ কাৰণে আমাৰ বাছনি প্ৰক্ৰিয়া বা সিলেকশ্যনৰ প্ৰক্ৰিয়া চলি আছে গতিকে এইবিলাক আমি প্ৰথম হিচাপে দিম ইয়াৰ পাছত যেহেতু CSB গঠন কৰা হ'ল CSBৰ হাতত টোটেল মোৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ 35 মানে আমাৰ SI পোষ্ট খালি আছে সাব ইন্সপেক্টৰ অফ স্কুলবিলাকৰ SI পোষ্ট খালি আছে এই SI পোষ্টবিলাকৰ সোনকালে ইণ্টাৰভিউ পাতিবৰ কাৰণে মই চৰকাৰৰ পৰা BTCৰ পৰা আমাৰ CSBৰ হাতত তেওঁলোকে যাতে সোনকালে ইণ্টাৰভিউ পাতিবলৈ সুবিধা হয় মই গোটাই দিয়াৰ ব্যৱস্থা কৰি আছো আৰু লগতে আমাৰ গ্ৰেজুৱেট আৰু মানে কি কয় মানে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যেটো ভালেখিনি পোষ্ট আছে কমসে কম মানে 1260টা মান আমাৰ গ্ৰেজুৱেট টিচাৰৰ পোষ্ট আছে 72টা আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট খালি আছে এইবিলাকৰো ইণ্টাৰভিউ পাতাৰ ব্যৱস্থা আমি কৰিম আৰু লগতে আছে more than 400 400টাৰ বেছিকৈ আমাৰ নন টিচিং ষ্টাফৰ পোষ্ট খালি আছে সেইবিলাক ফিল আপ কৰাৰ এটা প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে আমি লওঁ এইখিনি কোনটো